আছিল আৰু ক'ত গৈ আছিল? গাড়ীটো বেংগলৰ পৰা আহি আছিল আমাৰ তুলসীবিললৈকে যোৱাৰ কাৰণে। তুলসীবিলৰ মাপাই কোনে অসমত কোনে প্ৰৱেশ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে? আমাক কোনো সহায় কৰা নাই, আমি নিজেই মানে আহিছিলোঁ। মানে বহুত গাড়ী আহি থাকে, আমি বহুত দিন হ'ল বহি আছোঁ ঘৰত, আচ্ছা, সেইকাৰণে আমি আহিছোঁ। আজি কেইটা গাড়ী ধৰিছে? আজি 3টা গাড়ী ধৰিছে, কোনে ধৰিছে? শ্ৰীৰামপুৰ আৰক্ষী। এতিয়া কি কৰিব? এতিয়া ইহঁতে মানে তাৰ পৰা ইয়াৰ ভিক্টৰিয়ালৈকে পঠাই দিল, এতিয়া ক'ত পঠায়।